এই বুঢ়ীজনী এই দেখোন বৰ একদম খঙত জাগতি গৈছে বিজুলী জাগতি গৈছে যে এই কি হ'ল আকৌ এই মোৰ ওপৰত আকৌ কিহৰ খং উঠিলে বৈজ্ঞানিক ঘৰলৈ যাবলৈ নালাগে বুলি কোৱা কাৰণে বৰ খং কৰিছে তাৰমানে কি যে হ'ব মানে এই বোৱাৰীজনীক লৈ ক'ব নোৱাৰোঁ এই বুঢ়ীজনী গোটেই কাঁহী বাতিবোৰ মোলে থৈ দিছে খাই মোলে থৈ দিছে বিস্কুট খোৱা পানী খোৱা ভাত খোৱা গোটেই কাঁহী বাতিগাল মোলে থৈছে গোটেই কাঁহী বাতি খাই দমাই থৈ দিছে চাকনি কৰিবলৈ চবেই ধোৱা চবেই খোৱা কাঁহী বাতিগাল মই ধুব লাগে চাকনি কৰিবলৈ অলপ চাহ খালে কি কৰিব দেখিছ তাই কাঁহী বাতিখিনি নোধোৱাকৈ মানে এই কাঁহী বাতিখিনি এখন মোলে থৈছে তাৰমানে তাই ধুবলৈ কম বোৱাৰী নহয় সঁচাকৈ মোৰ এখন কপাল নহয় চোতাল লোকৰ বোৱাৰীবোৰ ইমান ভাল কাঁহী বাতিবোৰ ধুই একদম চব কাম বনে চোকা কৰে চোকা চব কাম বন কৰে আমাৰ এইজনী যে এইজনী ষ্টাইল আৰু মোবাইল আৰু ৰিলছ এইবোৰ ফিষ্টাগ্ৰাম সেইবোৰ কৈছোঁ নহয় আৰু হ'ব আটাইকে বোৱাৰী কাঁহী বাতি ধুলি নে কাঁহী বাতি আপুনিহে গোটেই কাঁহী বাতি থোপাই থৈ দিছ দেখোন এই খাই আপুনিহে থোপাই থৈছে মই থোপাই দিছোঁ মই খালে বুলি তই ধুব নোৱাৰ নেকি হ'ব বাৰু মই আনিছিলোঁ কেনে বোৱাৰী সেই কামৰ সহায় পাম বুলিহে আনিছিলোঁ কাঁহী বাতিখিনি ধুও পটাপট হ'ব অকল ঘূৰি ফুৰিলে নহ'ব নাই হেল্ল' গগৈনী কালি যে কৈছিলোঁ আহকচোন এই কি আছিলে ওলাইছোঁ মই মনে মনে আহিব আহোঁতে নহ'বা আকৌ বুঢ়ীজনীয়ে দেখিব লাগিলে আৰু দুইজনীকে থ'ব তহঁত আজি ক'লে যাওঁ বুলি ক'ব মনে মনে পিছফালে দি আহিব হ'ব এতিয়া পাছফালে যাম নেকি পাছফালে যাম দিয়ক কৈছোঁ মই গৈছোঁ বোলা পিছফালে যাম দুইজনী কৰিব পাৰিবা নাই মই দৰ্জাখন মাৰি নিদিওঁ বোৱাৰীজনী দেখোন দিনক দিনে মোক দেখিব নোৱাৰা হৈ গৈ আছে কি হ'ব বাৰু এনেকৈ মোৰ বাৰু বৃদ্ধাশ্ৰমত হ'ব নি বাৰু সেইটো মোক সেই বেলেগী বেজনী ওচৰলৈকে যাব লাগিব বোৱাৰীজনী কিবা কৰি মোক ভাল পোৱা কৰিব লাগিব বুইছ গগৈনী ইমান দূৰ পাহৰি আহিছোঁ তেলেকী বুইক পালেই হয় আৰু কামটো হ'লেই হয় আৰু দেই মাহিদেউ আছেনে ঘৰত মাহিদেউ তহঁত দুজনীহে হৈছ ভালেই সেই আমুল পানী আজি পাণো এদাই হ'ল এই পইচাও এতিয়া 2 টকাহে দিছোঁ দেই হ'ব পিছত হয় আজি মোৰ ভাত খাই তামোল খোৱাই নাই পাণ নাই হ'লে আকৌ হ'ব এখন পাণ সেই মোৰ 3 দিনমান চলিব আপুনি হয় এজনী মানুহে তামোল পাণনো কিমান খাব পিছে কিবা সকামত আহিলে নক'ব এই মোৰ খাবজনী একদম দেখিবই নোৱাৰে হয় নেকি কিবা এটা কৰি আৰু ভাল কৰি দিয়ক আৰু এই তলত চলাকে ভাল হৈ যাব বাৰু চিন্তা কৰিব নালাগে ভাল হৈ যাব আপোনাৰ আপত্তি
ঠিক আছে তুমি চিন্তা নকৰিবা ভাল হৈ যাব এতিয়া কি কৰিব লাগিব পানীৰ বটল লাগিব পিছে বাকী তোমাৰ ঘৰত ভাল ভালেই আৰু আছোঁ অঁ আই দিছে এতিয়া আমি পানী বটল চানিব লাগছোঁ ইমান খৰখেদাকে আহিছোঁ শাহুৱে দেখে বুলি আৰু ল'ৰালৈ যে পানী বটল পানী বটল লাগিব কিন্তু আপোনালোকৰ ঘৰে দিব হ'ব হ'ব আনিবা পিছে হেৰি নহয় পানী তুমি কেনেকৈ খাব লাগিব সেই পুহিলা সেই মানে ভাত খোৱা টাইমত বা ৰাতিপুৱা টাইমত পানী এগিলাচ খাবলৈ দিবা মানে যোনখিনি বুঢ়ীজনীতো সদায় উঠি পানী খায় সেই থবা নহ'লে সেই বুঢ়ীয়ে ৰাতিপুৱা শুই উঠি পিন্ধা দুজনী যেতিয়া চাবা তোমাৰ অলপ চলিবই থাকিব তোমাৰ কথামতে উঠা বহা কৰিব পিছে এতিয়া আমি গৈ থাকোঁ পানী বটলটো দিয়ক দেই মই পানী বটলটো আনিবলৈ কওঁ এই পানীখিনি যেনেদৰে যাই দিম তেনেদৰে কামটো কৰিবা তেতিয়াহে ফল পাবা নহ'লে নোপোৱা অকণমান বেলেগ হ'লে এতিয়া মই পানীখিনি যাই যাওঁ আন্ধাৰো হ'বগৈ আজি ভাবি পানীখিনি লোৱা এইখিনি কামটো হ'ব ভাল হ'ব তুমি চিন্তা নকৰিবা আমি আকৌ আপোনাৰ কথা নাজানো বড়ো এনেই ক'লে দেখিহে অঁ হয় নেকি ভগৱানে শাহুকাৰ কাম কৰিছে এতিয়া বৰ গৰম পায় আখৰে আখৰে পাওঁ এনেকৈ শাহু আকৌ পিছে হেৰি কি বুলি কয় সেই বুঢ়ীজনীক সেই কাপোৰতে দি থ'বা মানে চিটিয়াই দিবা কেইদিনমানৰ পিছত ফলটো পাম আধা ঘণ্টা এঘণ্টা পিছত পাই যাবা তেনেহ'লে আমি উঠোঁ এয়া বতৰো এনেকুৱাহে ডাৱৰীয়াহে গৈছে আৰু হাবিখনো পাহৰিব লাগিব নহয় হ'ব যোৱা যাওঁ দেই এইটো ফাইন আহিম বাৰু ভাল হ'লে যাওঁ দেই যোৱা কামটো মই কোৱা ধৰণে কৰিবা আৰু কি হৈছে খবৰটো মোক দিবা